সুন্দৰ এটা উপহাৰেৰে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কাক দিবলৈ লৈছোঁ, কিয় লৈছোঁ, আহকচোন ভিডিঅ'টো শেষলৈকে চাওঁ। কিবা এটা অনুষ্ঠান পাতিবলৈ হ'লেতো সকলো বস্তুৰে প্ৰয়োজন নহয় জানো, নিজে কিছুমান কৰিব লাগে আৰু তেনেকৈ ওলাই গ'লেহে কাম সম্পূৰ্ণ হয়। এইফালে হাতত বেগ লৈ বজাৰলৈ ওলাইছোঁ আৰু বজাৰত কি আনো সম্পূৰ্ণ দেখুৱাই আছোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাব, ভাল লাগিলে এটা লাইক কৰিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰি দিব বন্ধুবৰ্গলৈ আৰু ছাবস্ক্ৰাইব যদি আগতে কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চাহ খাবলৈ কাৰণে কিবা কিবি অলপ হোটেলৰ পৰা ল'লোঁ আৰু এইফালে মাছৰ বজাৰলৈ গৈ মাছ ল'বলৈ ৰৈ আছোঁ। কিন্তু আমাৰ যিগৰাকী কেন্দ্ৰত মানে পদ্মা বৰা বাইদেউ চেণ্টাৰত পতা হৈছে, তেওঁতো হাঁহৰ মাংস বনাইছেই আৰু আমাৰ লগৰ ববিতা বাইদেৱে তেওঁ চেৱা দিয়া ভাত বনাইছে। আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে জনাবচোন, শেষলৈকে চাব আৰু ভাল লাগিব। খাওঁ লগা নাইনে বাৰু কওঁতেই। আৰু এইফালে মাছ আনি লগালগ ধুই পখালি আমি ৰেডি কৰিলোঁ আৰু গোটেইখিনি অকলে কৰা সম্ভৱো নহয়, লগতো সকলোৱে সহায় সহযোগ লাগে, অন্যসকলেও কিবা কিবি কৰিছে। আমি ইয়াতে এইখিনি ৰান্ধি লৈছোঁ আৰু এই আমাক গীতাঞ্জলি হাজবেণ্ড হয়, তেওঁ লাগি দিছে দেই, ধন্যবাদ। মই জোনমণিয়ে সকলোকে নমস্কাৰ জনাই অন্য এটা ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ। আজি পদ্মা বৰা বাইদেউত এই চেণ্টাৰত আমাৰ যি অনুষ্ঠান আৰম্ভ কৰিবলৈ লোৱা হৈছে তাকে অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। পৌৰাণিক বা ঐতিহাসিক কাহিনী থাকে। এতিয়া বাস্তৱ জীৱন ক'ব গ'লে বাস্তৱ জীৱনৰ কাহিনীবোৰ কেনেকুৱা হ'ব লাগে, কেনেকুৱা হ'ব পাৰে এতিয়া ভাবকচোন, বাস্তৱ জীৱনৰ কাহিনী কেনেকুৱা হ'ব পাৰে। তেতিয়াহে শিশুসকলে আপোনালোকৰ প্ৰতি আকৰ্ষিত হৈ থাকিব আৰু তেওঁলোকে তেতিয়া কি হয়, আপোনালোকৰ যিখিনি আপোনালোকে কাৰ্যকলাপ কৰিব, যিখিনি কথা ক'ব তেওঁলোকে মনোযোগ দিব। বুজি পাইছেনে? তো আপোনালোকে যেতিয়া শিশুসকলক দুটা বহাই ল'লে, একাকে বহিলে এইটো কি হয় কি নহয় এনেকৈ কৈ থাকিলে মাত্ৰ শিশুসকলৰ মনটো ধৰি ৰাখিবলৈ অলপ টান, অলপ চঞ্চল থাকে মনটো, হয় নে নহয়? তো তেওঁলোকক আপুনি যিমান আমোদজনককৈ আপোনালোকে এক্টিভিটিখিনি ক'ব বা কৰাব বা কথাখিনি ক'ব, সিমানেই তেওঁলোকক মনটো আপোনালোকে ধৰি ৰাখিব পাৰিব। মহিলাগৰাকীৰ স্বাস্থ্য সম্পৰ্কে আমি তেওঁলোকক সজাগ কৰিবলৈ চেষ্টা কৰিব লাগে। আমি পুৰুষজনকো তাৰমানে এই বিষয়টোত অন্তৰ্ভুক্ত কৰিব লাগে। সুপোষণ দিৱসৰ উদ্দেশ্য সেইটোৱেই। 5টাই আছে, সেই 5 চিবি আচলতে সেই 5টাই। আমি যিটো বাৰ্থডে পাতোঁ সেইটো বাৰ্থডেটো আচলতে আমি নিজাকেহে উদ্ভাৱন কৰি লৈছোঁ। চিবি আচলতে বাৰ্থডে নহয়, নিজাকে আমি চিবি অন্তৰ্ভুক্ত কৰি লৈছোঁ, ঠিক আছে? তো সুপোষণ দিৱস পাতিব। সুপোষণ দিৱসটো আপোনালোকে পুৰুষসকল যদি আপোনালোকৰ অঞ্চলত আপোনাৰ কেন্দ্ৰলৈ আহিবলৈ হেৰি পাইছে, এনেকৈ পাতিব। তাত গৈ পেলাই কোনোবা মাহটোৰ কোনোবা এই মাহত যেনিবা পঞ্চামৃতটো আপুনি কি কৰিলে কেন্দ্ৰত পাতিলে নহয়, অহা মাহত মানুহ ঘৰলৈ গৈ পেলাই পাতিব পাৰে বেলেগ এগৰাকী মানুহক। কিবা এটা অনুষ্ঠান পাতিলে সকলোৱে সহায় সহযোগ লাগে নহয়নে? এফালে সহায়িকা সকলো আহি সহায় কৰি দিছে আৰু এতিয়া বিৰতিৰ সময়ত অন্য এটা ৰুমত সকলোৰে লগত আলোচনা বিলোচনাত মগ্ন সকলো কৰ্মীও সহায়িকাও আৰু 2-একপি ফটো মাৰিছে। কাৰণ ট্ৰেইনিংটো হোৱাৰ পিছত বহি বহি সকলোৱে আমনি লাগে। এতিয়া বিৰতি, চাহ খোৱা বিৰতি আৰু বাইদেউহঁতেও চাহ খাইছে, গতিকে সকলো কৰ্মী আহি অন্য এটা ৰুমত কথা পাতি ফটো মাৰি সময়টো অকণমান পাৰ কৰিছে। ভালো লাগে কেতিয়াবা তেনেদৰে সকলো লগ লাগিলে। চাহ খোৱাৰ পিছতে এতিয়া বাইদেউহঁতে কি কয় শুনো আহকচোন। আমাৰ নতুন চিডিপিঅ বাইদেউ আৰু আমাৰ অফিচৰ সহকৰ্মীসকল আৰু মোৰ মৰমৰ কৰ্মী বাইদেউ সকলোৰে লগত আজি এনেকৈ উপস্থিত হ'ব পৰাটো মোৰ ক্ষেত্ৰত মোৰ ভাগ্যৰ কথা। আৰু বাইদেউ আহি আছে আৰু চিডিপিঅ ছাৰ এজন। আজি সভাৰ উদ্দেশ্য মেইন হ'ল আমাৰ নতুন বাইদেউ আদৰা আৰু আমাৰ মৰমৰ হিমাংশু, যিহেতু অলৰেডি আমাৰ পৰা বিদায় লৈছে। গতিকে আমি সকলোৱে আমাৰ ছেক্টৰৰ পৰা ব্যক্তিগতভাৱে আমি
বিদায় দিব পৰাটো আমাৰ সৌভাগ্য। আজি আমি নতুন প্ৰজন্মৰ বাইদেউ এগৰাকী খুব মৰম লগা আমাৰ কাৰণে কামৰ ঋতুপৰ্ণা বাইদেউ লগত পোৱাটো, আৰু আমাৰ একেই মোৰ সহকৰ্মী মাইনী বাইদেউ যি বহুতখিনি আজি দৰকাৰী কথা আপোনালোকক শিকালে। তাৰ লগতে মোৰ সৌভাগ্য আমাৰ শান্তনু ৰয় ছাৰ আৰু কল্যাণ ছাৰ আমাৰ লগত উপস্থিত হোৱাটো। গতিকে আজিৰ সভাৰ আৰম্ভণি এইদৰে কৰি পেলাই কামখিনি ধুনীয়াকৈ কৰি যোৱাটো কামনা কৰিছোঁ। জনাবলৈ আমাৰ সম্বৰ্ধনা অনুষ্ঠান আজি প্ৰথম আমাৰ নতুনকৈ বাইদেউ আমাৰ নতুনকৈ হোৱা বাইদেউ আঞ্চলিক ভগৱতী বাইদেউ আমাৰ কাৰ্যালয়লৈ নতুনকৈ আহিছে। আমি শ্ৰদ্ধা জনাইছোঁ বাইদেউ আৰু সন্মান জনাইছোঁ। লগতে আমি আগন্তুক দিনলৈ সহায় সহযোগ পাম বুলি আশা কৰিছোঁ। সেইখিনি আমি নজনা শিকাব বহুত আশা কৰিছোঁ। লগতে সেই বুলি আমি প্ৰথমতে আদৰণি জনাইছোঁ। আমাৰ আদৰণি জনাব এখন চেলেং আৰু ফুলৰ পাৰে আমাৰ কৰ্মী লিখা আমাৰ এইটো কেনেদৰে কৰ্মী শ্ৰীযুক্ত বৰ্ণনা কৰিব যায়। এয়া বৰ্ণনা কৰিব বাইদেউ। ফুলৰ তাঁতটি আগবঢ়াইছে আমাৰ কৰ্মী ববিতা গগৈ বাইদেউ। ইয়াৰ পিছতে আছে আমাৰ একেবাৰে মৰমৰ হিমাংশু ছাৰ। তেখেতক আমি বহুতদিন গাঁৱৰ কাৰ্যকলাপ পালোঁ, বহুতখিনি আমি সহায়তো পাইছিলোঁ। কুচনৰ বহুত কাম নজনা কাম আমি জানিছিলোঁ ছাৰৰ যোগেদি। বহুত কাম বহুত শিকিবলৈও থাকিলে আমাৰ। আশা কৰোঁ পিছত আমাৰ বাইদেউগৰাকীয়ে আমাক সহযোগ কৰিব। আজি লগ পাই মোৰ ভালেই লাগিছে বাইদেউ, মই কাম কৰিম বুলি আশা কৰিছোঁ শিকিম বুলি। তেখেতক আমি এখন চেলেং আৰু চেলেঙেৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ আৰু এটা সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনাব যোনমণি অভয়পুৰীয়া বাইদেউ। আমাৰ লগত ইমান কাম কৰি বহুত ধুনীয়াকৈ আমাক আগত আনিলে ছাৰে, আৰু গ'লগৈ কাৰণে অকণমান বেয়াও লাগিছে, মানে বহুতেই বেয়া লাগিছে, অলপ নহয় আৰু। ছাৰলৈ আমি মৰম আৰু শ্ৰদ্ধা জনোৱা সম্বৰ্ধনা পত্ৰখন পাঠ কৰিবলৈ লৈছোঁ। টেঙাখাত ধৰ্মত শিশু উন্নয়ন প্ৰকল্প জিলা ডিব্ৰুগড়, দিনাংক 5/7/2025 বিদায় সম্বৰ্ধনা। প্ৰতি শ্ৰীযুত হিমাংশু দাস, টেঙাখাত প্ৰকল্পখন বিভাগৰ বিষয়া মহোদয়, পৰম শ্ৰদ্ধা জনাইছোঁ। জয়তে আজিৰ এই আনুষ্ঠানিক বিদায়ক্ষণত আপোনালৈ আমাৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। আপুনি এই প্ৰকল্প নিষ্ঠা সহকাৰে সেৱা আগবঢ়াই বিভাগীয় নিয়ম অনুসৰি 2021 চনৰ পৰা 2025 চনলৈকে টেঙাখাত সমগ্ৰ শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ৰ পৰা অব্যাহতি লৈছে। বিভাগীয় এগৰাকী নিষ্ঠাৱান বিষয়া হিচাপে আপোনাৰ কৰ্মৰ চানেকি চিৰদিন আমাৰ বাবে প্ৰেৰণাৰ উৎস হৈ ৰ'ব। আজি এই বিদায় মুহূৰ্তত পৰমেশ্বৰৰ ওচৰত অনাগত দিনত আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। হ'ব দিয়ক। সমূহ কৰ্মী সহায়িকা হৈ 11 নং নামঘৰীয়া ছেক্টৰ। ধন্যবাদ। ইয়াৰ পাছতে আছে আমাৰ নতুনকৈ অহা বাইদেউ ঋতুপৰ্ণা বাইদেউ। তেখেতকো আমি এখন চেলেঙেৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। সম্বৰ্ধনা জনাব ইলুমণি আনন্দ কোঁৱৰে। ঋতুপৰ্ণা বাইদেউ এখনি চেলেঙেৰে সম্বৰ্ধনা কৰিছে ইলুমণি আনন্দ কোঁৱৰে। ইয়াৰ পাছতে আছে আমাৰ মুখ্য জিলা বাইদেউ মাইনী বাইদেউ মাইনী মমতা বাইদেউ। মাইনী বাইদেউ এখন চেলেঙেৰে সম্বৰ্ধনা যাব শ্ৰীযুত জোনালী গগৈ। আমাৰ পিছফালে কাৰ্যালয়ৰ শান্তনু ৰয় ছাৰ, তেখেতক এখন চেলেঙেৰে সম্বৰ্ধনা জনাব মণি পৌচুমী বাইদেউ। অভয়পুৰীয়া নাম আছে। ইয়াৰ পাছতে আমাৰ কল্যাণ হাজৰিকা ছাৰ, তেখেতকো এখন চেলেঙেৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। সম্বৰ্ধনা জনাব আমাৰ কৰ্মী শ্ৰীযুত হীৰাজ্যোতি
আৰু বাইদেউ পিছলৈ আমাৰ বাইদেউ হ'ব মোৰ কাৰণে থাকিব নালাগে আটাইতকৈ মোৰ আমাৰ চাকৰিৰ চুপাৰভাইজাৰ বাইদেউ শ্ৰীযুতা ইন্দ্ৰাণী গগৈ বাইদেউ এখন খেলেৰে সম্বৰ্ধনা জনাব শ্ৰীমতী মীনাক্ষী চুতীয়া। মোৰ কাৰণে থাকিব নালাগে মই ঘৰৰ আমিও লগতে মৰম আৰু যে চেষ্টা কৰোঁ বাইদেউ আৰু মৰম সম্বৰ্ধনা কাৰ্যসূচী ইমানটো আৰম্ভ কৰিছে পিছত আকৌ পুনৰ বাইদেউ অহাৰ পাছত সন্মান কৰা হ'ব। ধন্যবাদ। ইয়াৰ পাছতে আছে আমাৰ সন্মানীয় চিডিপি বাইদেউ আপোনালোক সকলোৱে গম পাইছে মই ইয়াত চিডিপি হিচাপে জইন কৰিছোঁ। তেনেকৈ আমাৰ দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো সপোন আছে বিকশিত ভাৰতৰ বিকশিত ভাৰতৰ যিটো সপোন দেখিছে 2047 চনত যিটো পূৰা হ'ব বুলি ভাবিছে, ঠিক তেনেদৰে ময়ো ভাবিছোঁ যিহেতুকে ময়ো ইয়াত টেঙাখাটত প্ৰথমবাৰৰ বাবে আহিছোঁ। সেইকাৰণে ময়ো ভাবোঁ যে টেঙাখাটখন মানে অকল ডিষ্ট্ৰিক্টৰ ভিতৰতে নহয় অসমৰ ভিতৰতে এটা নাম অঞ্চল মানে প্ৰকল্প হিচাপে যাতে আমি কৰিব পাৰোঁ। আৰু সেইকাৰণে আপোনালোক সকলোৰে সহায় সহযোগিতা লাগিব। আমি মানে ইয়াৰ অকল কোনোবা অফিচাৰ কৰ্মী সেই ধৰণে ভাবিলেই নহ'ব, আমি এটা পৰিয়ালৰ দৰে মিলি পেলাই যেতিয়া সকলোৱে কাম কৰিম তেতিয়া মানে মই ভাবোঁ আমাৰ এই সপোনবিলাক মানে পূৰণ কৰাত সহায় হ'ব। আৰু দ্বিতীয় কথা হৈছে যে যেতিয়া আমাৰ নিজৰ দেশখন বিকশিত কৰিবৰ কাৰণে আমি কি কৰিব লাগিব, প্ৰথমতে আমি আমাৰ শিশুসকলক বিকাশত গুৰুত্ব প্ৰদান কৰিব লাগিব। লগতে আমাৰ মহিলা আৰু মাতৃসকলৰ বিকাশৰ ক্ষেত্ৰতো আমি ধ্যান দিব লাগিব, কাৰণ আজি যিসকল শিশু হয় তেওঁলোকে ভৱিষ্যতৰ ভাৰতৰ ভৱিষ্যত সেই প্ৰতিফলিত হ'ব। তেওঁলোকৰ প্ৰতি আমাৰ মানে এটা ইচ্ছা, এটা মৰম, এটা আস্থা থাকিব লাগিব। তেতিয়া কি হ'ব, আমাৰ কামটো অকল এটা দৈনন্দিন কাম নহয়, কিন্তু সেইটো আমাৰ মনৰ পৰা অহা আমাৰ দেশখনৰ কাৰণে, আমাৰ ৰাজ্যখনৰ, আমাৰ গাঁওখনৰ কাৰণে যি আমাৰ কৰিবলগীয়া আছে সেইখিনি আমি কৰিবলৈ পাৰিম। আৰু ইয়াৰ লগতে আমি এটা কথা জানো যে এতিয়া বিকশিত ভাৰত হ'বলৈ হ'লে আমি শিশুসকলৰ খোৱা বোৱা, তেওঁলোকৰ ভেকচিনেশ্যনটো সময়মতে হৈছে নে নাই এইখিনিৰ ওপৰত গুৰুত্ব দিব লাগিব। আৰু লগতে যিটো আমাৰ আৰ্লি চাইল্ডহুড এডুকেশ্যন, আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন যিটো হয়, আমি সদায় অংগনবাড়ী চেণ্টাৰ একেটা সময়তে খোলাটোত বেছি গুৰুত্ব দিব লাগে, যাতে শিশুসকলে গম পায় যে এইটো সময় হ'ল যেতিয়া মই স্কুললৈ মানে চেণ্টাৰলৈ যাব লাগিব। তাত তেওঁলোকে এটা নিৰ্দিষ্ট ইউনিফৰ্ম পিন্ধি তেওঁলোকে আহিব। আৰু মই ভাবোঁ মানে বাইদেউসকলে গুৰুত্ব দিব লাগে যে যেতিয়াই তেওঁলোকে কেম্পাছত সোমাই মানে চেণ্টাৰৰ চাৰাউণ্ডিঙত সোমাই তেওঁলোকে যাতে আমি স্কুলত এখন হাতৰ দূৰত্ব এটা বজাই পেলাই লাইন এটা বনাই আহিব লাগে। সেই বস্তুটো যদি আপোনালোকে শিকাব পাৰে শিশুসকলে, সেইটো তেওঁলোকৰ মাজত কিবা ডিচিপ্লিন মানে নিয়মানুৱৰ্তিতা সেইটো মানে ডেভেলপ বিকাশ কৰাত ভাল হ'ব। তেতিয়া শিশুসকলে আপোনালোকক দেখি পেলাই সেইটো গম পাব যে এনেকৈ কৰিব পাৰি। তেওঁলোকৰ যিখিনি প্ৰতিভা আছে সেইখিনিও আমি অংগনবাড়ী লেভেলৰ পৰাই মানে আমি ষ্টাৰ্ট কৰিব পাৰোঁ জানিবৰ কাৰণে যে তেওঁলোকে কি কৰিব পাৰে ভৱিষ্যতলৈ, তেওঁলোকৰ কিবা ধৰণৰ ইণ্টাৰেষ্ট আছে। বল্লভী বাইদেউকতো চিনি পাইছে সকলোৱে, এয়া নতুনকৈ বৰবৰাত আহিছে আজি। তো মই প্ৰথম কথা এইখিনিয়ে কৈ আছিলোঁ যে প্ৰথমতে সকলোকে ধন্যবাদ জনাইছোঁ আজি এনেদৰে মাতি সন্মান জনোৱাৰ বাবে। 4টা বছৰ এনেকৈনো পাৰ হৈ গ'ল, নিজে ধৰিব নোৱাৰিলোঁ। সদায় ভাল লাগিছিলে আপোনালোকক যেতিয়া লগ পাওঁ বা সদায় নতুন নতুন বস্তু শিকিছিলোঁ, শিকাইছিলোঁ। সেইখিনি বস্তু সদায় মোৰ জীৱনত সদায় স্মৰণীয় হৈ থাকিব। চাকৰি প্ৰথম ইয়াতে জইন কৰিছিলোঁ আৰু ইয়াৰ পিছত চাকৰি কৰিম বুলি ভবাও নাই, গতিকে ইয়াতে শেষো হ'ল মোৰ চাকৰি দিব। গতিকে এই 4টা বছৰ মোৰ কাৰণে সদায় স্মৰণীয় হৈ থাকিব। আপোনালোকৰ বা গোটেই টেঙাখাট প্ৰজেক্টটো সদায় ভাল পাইছিলোঁ গোটেই মানুহখিনি, সকলোৱে ইমানখিনি মৰম দেখুৱালে। সদায় আগতেও চেষ্টা কৰিছিলোঁ আপোনালোকৰ অসুবিধাবোৰ সমস্যাবোৰ যাতে সমাধান কৰিব পাৰোঁ। কিমানখিনি পাৰিছিলোঁ নাজানো, সেইখিনি আপোনালোকৰ কামেৰে বাইদেউহঁতে গম পাব, দেখিব সকলোৱে। তো সদায় সেইটোৱে চেষ্টা কৰিছিলোঁ যাতে আপোনালোকক 100% যিমানখিনি মই পাৰোঁ এটলিষ্ট সহায় কৰিবলৈ, সমস্যাবোৰ সমাধান কৰিবলৈ। তো আশা কৰোঁ এনেদৰে আপোনালোকে ভালদৰে যিদৰে ইমান বছৰ কৰিলে সদায় কামবোৰ কৰি থাকিব। সমাজৰ কাৰণে সদায় নিজৰ যিখিনি আছে সেইখিনি সদায় আগবঢ়াই যাব, মাতৃসকলৰ বাবে, শিশুসকলৰ বাবে। আৰু বেলেগনো কি ক'ম, ভালদৰে থাকক, সুস্বাস্থ্য থাকক, সুখেৰে থাকক, এইখিনিয়ে কৈ মোৰ চমুকৈ বা সামৰি আমাৰ সন্মানীয় চিডিপি বাইদেউ সকলোৱে বাইদেউ তেখেতক আমি এখন সন্মান যাচিব বিচাৰিছোঁ চেলেঙে সন্মান জনাব শ্ৰীযুতা ববিতা গগৈ। অলপ বহুত আয়োজন কৰিছে নে? থেংক ইউ, থেংক ইউ। থেংক ইউ দেই। নাই ইমান কমপ্লিমেণ্ট, ইমান মৰম পালে ভাল বেছিকৈ ভাল লাগে। থেংক ইউ।
দিম তেনেকৈ যোনখনি আমাৰ মৰমৰ টেঙাখাটৰ চিডিপিঅ পাঞ্চালী ভাগৱতী আৰু বৰবৰুৱাৰ নতুন চিডিপিঅ আমাৰ দীপচন্দ্ৰ দাস ডাঙৰীয়া আৰু আমাৰ মৰমৰ স্মৃতি বাইদেউসকল ঋতুপৰ্ণা আমাৰ হিমাংশু আৰু আমাৰ মৰমৰ বাইদেউসকল আপোনালোককতো মই 6 মান্থ পাইছিলোঁ কিন্তু 6 মান্থত চবকে লগো পোৱা নাই কেইগৰাকীমানৰ মনত মুক্তিখন মনত পৰিছে এই বাইদেউহঁতৰ লগত আৰু কেইগৰাকীমান লগত বেছিকৈ কথা পাতিছিলোঁতো অকণমান মনত আছে কিন্তু সকলোকে মই ভালকৈ কথা পতা নাই ন মনত নাই ইমান ভালদৰে মুক্তিখন তথাপিও বেছিদিন নাপালোঁ কিন্তু এই 6 মান্থত মানে যিমানখিনি মৰম আৰু আদৰ পাইছোঁ যেনেদৰে স্মুথলি কামখিনি কৰিব পাৰিলোঁ তো ভাল লাগিলে আপোনালোকে সহায় নকৰা হ'লে হয়তো মই ইমান স্মুথলি কামখিনি কৰিব নোৱাৰিলোঁ হ'লে এতিয়া ভাল লাগে মোৰ মানে এটা ভাল লাগে কাৰণ মই প্ৰথম যেতিয়া জইন কৰিছিলোঁ অকণমান পাৰ্চেণ্টেজবিলাক অকণমান হেৰি আছিলে আপোনালোকক যে মাতি লৈ গৈছিলোঁ লৈ গৈ অকণমান বুজাই ক'লোঁ তাৰপিছত কিন্তু বহুত ধুনীয়াকৈ উঠি গ'ল পাৰ্চেণ্টেজবিলাক মানে ক'বলগীয়া নহ'ল আৰু চুপাৰভাইজাৰ বাইদেউহঁতে ইমান ধুনীয়াকৈ ডাটাখিনি গোটেইখিনি দি দিছিলে ৰজাহঁতে ইমান হেল্প কৰিলে ভাল লাগিলে মানে একো মানে অসুবিধা নাপালোৱে হয় মানে ঘূৰিবলগীয়া হৈছে কাৰণ মোৰ 3টা প্ৰজেক্ট আছিলে বৰবৰুৱাত গৈ আকৌ লাহোৱালত মেনেজ কৰি আকৌ মই দুলীয়াজানলৈকে আহিব লাগে CDC অফিচলৈ তথাপিও সেইখিনি কৰি আছিলোঁ মানে কৰি থাকোঁতে যিমানটো মানে প্ৰেছাৰ সেই প্ৰেছাৰটো যদিও মেণ্টেলি অকণমান মানে অহা যোৱা কৰাৰ কাৰণে অকণমান প্ৰেছাৰ আছে কিন্তু মানে কামখিনি যিখিনি কম এফৰ্টতে মই গোটেই ৰিজাল্টটো মানে ভাল এটা ৰিজাল্ট পাইছোঁ সেইকাৰণে মানে আপোনালোকৰ ওচৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে ভালদৰে কামখিনি কৰক মই আশা কৰিম মই যেনেকৈ কামখিনি স্মুথলি পাইছিলোঁ আমাৰ পাৰ্চেণ্টেজ যাতে মানে তেনেদৰে পাই থাকে আপোনালোকে চবেই মই আৰু মানে চবকে কৈছোঁ যে মানে তেওঁলোকে বাইদেউসকল মানে বহুত এক্টিভ হয় ভাল হয় মানে বুজাই দিলে তেওঁলোকে বুজি পায় সেইটো কথা কৈছোঁ ন চবৰ আগতে কৈছোঁ বুজাই দিলে বুজি পায় মেবি কোনোবা এটা সময়ত চাগে তেওঁলোকে সেই ডাইৰেকশ্যনটো কেতিয়াবা নাপাইছিলে হয়নে কেতিয়াবা ক'বলৈও কোনোবা এগৰাকী মুৰব্বী এগৰাকী লাগে কিন্তু সেইটো অনুভৱ মানে এতিয়া বাইদেউ পাৰ্মানেণ্টলি আহিব মইতো ইনচাৰ্জ হিচাপে আছিলোঁ তেনেকৈ পোৱাৰ ফলত আমাৰ বাইদেউহঁতে যিটো মানে বহুত তেওঁলোকে বহুত মানে উৎসাহেৰে তেতিয়া কাম কৰিছিলে আৰু হিমাংশু থাকোঁতে হিমাংশুৰ লগত আমি দুয়োটা কিমান মানে কথা পাতি কামবিলাক কেনেকৈ কৰিলে ভাল হয় বাইদেউহঁতকো তেতিয়া হেৰি কৰোঁ এতিয়া অলপ পাকঘৰ ফাললৈ আহিছোঁ এইফালে পাকঘৰত খোৱা দিহা হৈ আছে দেখিছেনে এইফালে বৰা চেৱা দিয়া হাঁহৰ মাংস ৰেডি আৰু সকলো কৰ্মী হৈ আমাৰ কৰ্মী ৰীণা কৰ্মী বাইদেৱে দুআষাৰ কৈছে কি কয় আপোনালোকে অকণমান শুনকচোন ছাৰৰ বিষয়ে ইমান মানে তেওঁ কামৰ ব্যস্ততাৰ মাজত এনেকুৱা এটা মানে আমাক আনচাৰ এটা দিছিলে তেওঁ একদম মানে কামৰ মাজত নাই মানে বৰ শান্ত দৃষ্টিকে দিছে ভগৱানে আপোনাৰ এই ভাল হেৰিবিলাক লৈ যান আপোনাৰ ধন্যবাদ বাইদেউ ভাল লাগিলে সকলোখিনি হৈয়ে গ'ল এতিয়া বাইদেউহঁতক আমি খাবলৈ বুলি দিছোঁ আৰু এয়া আমাৰ পল্লৱী বাইদেউ CDPO বাইদেউ বেলেগ ঠাইত তেওঁ যাব আৰু তেনেকৈ আমি এই বাইদেউক নতুনকৈ আদৰিছোঁ যোৰহাটৰ পৰা আহিছে আৰু এই আমাৰ হিমাংশু ছাৰ আমাৰ মাজৰ পৰা যাব আৰু কেনেকৈ কি খুৱাব পাৰিছোঁ নাজানো আৰু এইফালেও বাইদেউহঁত বহিছে আমাৰ এইফালে পচনৰ বাইদেউ ঋতুপৰ্ণা বাইদেউ আৰু মাইনী বাইদেউ আৰু আমাৰ এয়া চুপাৰভাইজাৰ বাইদেউ আৰু এইফালে সহায়িকাসকল দেখিছেনে তেওঁলোকে একদম পূৰা লাগি আছে আমাৰ লগৰ কৰ্মীসকলকো তেনেকৈয়ে খাবলৈ দিছে আৰু ইয়াৰ মাজতে ময়ো অলপ বিলাই আছোঁ মানে মাছ দিছোঁ দেই মাছ হাঁহৰ মাংস বৰা চেৱা দিয়া আৰু কেইবাবিধো চাটনি লগতে দাইল আৰু আচাৰ কিবাকিবি আছে বাইদেউ ছাৰহঁতে খাই কেনেকুৱা পালে নাজানো আৰু যি পাৰিছোঁ সহযোগ কৰি সকলোৱে লাগি ভাগি আজি এয়া আমাৰ মানে কাৰ্যসূচী তেনেকৈ পালন ভালদৰে হ'ল বুলিয়ে ভাবিছোঁ তেনেকৈ মাতিলোঁ বাইদেউহঁত ছাৰহঁত সকলোৱে তেনেকৈ আহিলে আমি ভাল লাগে সুন্দৰ এটা কাৰ্যসূচী হৈ গ'লে সকলোৱে ভাল লাগে আৰু এয়া আমাৰ সহায়িকাসকল দেখিছেনে ইমান ধুনীয়াকৈ কাম আগবঢ়াইছে এইফালে সকলো কৰ্মী আজি অৱশ্যে সময়টো অকণমান দেৰি হ'ল তেনেকৈ বাইদেউহঁতে অকণমান আমাক ট্ৰেইনিঙো দিলে পচনৰ বাইদেউ আৰু মাইনী বাইদেউ আমাক কিবাকিবি কৰ্মীসকলক
ট্ৰেইনিং হিচাপেও দিলে আৰু সেয়াহে অকণমান দেৰিও হ'ল, সকলো যাবলৈ হৈছে, লগতে গোটেইবোৰ খাবলৈ একেলগে বহিছে। আমি অলপ পিছত মানে খাম বুলি সকলোকে কৈ দি লৈছোঁ। সকলোবোৰ বহিলেনো কেনেকৈ হ'ব নহয় জানো, সেয়াহে অকণমান দিয়া মেলাত লাগি গৈছোঁ আৰু এইফালে বাইদেউহঁত যাবলৈ ওলালে। অঁ দেখুৱাইছোঁ বাইদেউ। অঁ অঁ ঠিক আছে। আৰাম কৰিছে শেষৰ সময়ত। বাই আমাৰ বায়ে খং কৰে নহয়। এয়া মই CDPO বাইদেউৰ লগত ফটো একপি ল'বলৈ চেষ্টা কৰিলোঁ আৰু গ্ৰুপতো তেনেকৈ সকলোৱে মাৰিলোঁ। আজি ছাৰ বাইদেউসকলক বিদায় দিবলৈ পাইছোঁ, আমাৰ ভাল লগা নাই, তথাপিওতো দিবই লাগিব। ভাল আৰু বেয়া দুয়োটাই আছে, আদৰিছোঁ, সেয়াও এটা ভাল লগা কথা। যিকোনো মুহূৰ্তত ভাল বেয়া দুয়োটাই থাকেই, ভাল আৰু বেয়া মাজত ৰাখি কিছুমান কাম কৰি যাব লাগিব আৰু এনেকৈয়ে কিছুমান সফলভাৱে আমি আগুৱাই যাব লাগিব। ভিডিঅ'টো শেষলৈকে সকলোকে চোৱাৰ বাবে ধন্যবাদ। কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।